তো হাই হেল্ল' নমস্কাৰ গাইজ, মই নতুন এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। তো মই চাইকেলখনৰ টিউবটো লগালোঁ, ক'ত কেনেকৈ কি লগালোঁ বাৰু কৈ আছোঁ। এতিয়া ফুৰিবলৈ যাওঁ চাইকেল চলাব। তো বলক পলম নকৰি আজিৰ এই সুন্দৰ ৰাতিপুৱাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই পেডেল মাৰি মাৰি ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰমান আহিলোঁ। এতিয়া আমি আছোঁ পিংগলেশ্বৰ দেৱালয়। সেইখনে পিংগলেশ্বৰ দেৱালয়। বহুত ভাগৰ লাগিছে। ৰাতিপুৱাৰ ভিউটো এনেকুৱা ধুনীয়া লাগে, মানে কি ক'ম আৰু। মই প্ৰায় 6 মাহমানৰ মূৰত ইমান সোনকালে উঠিছোঁ। এতিয়া প্ৰায় 5টা মানেই বাজিল। মই 4:15 মানত ঘৰৰ পৰা ওলাইছিলোঁ। বহুত ভাগৰ লাগিছে। তো মইতো কৈছিলোঁ চাইকেলখনৰ ক'ত কি কেনেকুৱা, মানে মই য'ত বাহিৰতে চাৰিআলিত গৈছিলোঁ, তাত দাদাজনে কালি মোক ফোন কৰিলে যে ভাইটি আমাৰ তাত টিউবটো আছে, তুমি আহিব পাৰা। তো মই ভাবিলোঁ অনলাইনৰ পৰা অহাতকৈ আকৌ ফিটিং কৰাতকৈ চাৰিআলিতে গুচি গ'লোঁ। বাইকত লৈ গ'লোঁ। বহুখিনি কষ্ট হ'ল বাৰু, বাইকত নিয়া ইমান এটা সহজ নহয় চাইকেল। বাইকত লৈ যাই টিউব চিউব লগালোঁ, কিন্তু গিয়াৰ কেবলডাল নাপালোঁ। গিয়াৰ কেবলডাল অৰ্ডাৰ দি থৈ দিছোঁ, আহিলে মানে ফিটিং কৰিব লাগিব তাতে বাহিৰে চাৰিআলিতে। তো চাইকেলখনে বঢ়িয়া আৰু বাকী ঠিকেই আছে। আগৰ গেটটোৰ কাৰণে অলপমান প্ৰব্লেম হয় যেতিয়া ৰানিং চলি থাকিব, সেইকাৰণে অলপ ভাগৰো লাগিছে, কাৰণ 1 নম্বৰ গিয়াৰত ইমান এটা ভাল নালাগে চলাই। তথাপিও চলাব পাৰি। এতিয়া মই ট্ৰাইপডডাল ইয়াত থৈছিলোঁ চাইকেলখনৰ আগত। ভাবিছিলোঁ ডাইৰেক্ট মানে GoPro চাই যেনেকৈ ভিডিঅ' কৰে তেনেকৈ ভিডিঅ' কৰিব পাৰিলোঁ হয়, কিন্তু নাই, ষ্টেবলটো নাহে ইমান এটা। মোবাইলটো লৈ থাকে, তথাপিও কৰিছোঁ, হাতেৰে ধৰি হ'লেও। সেয়াই আৰু এতিয়া আপোনালোক অলপমান পিংগলেশ্বৰ দেৱালয়ৰ মই আৱাসটো দেখাওঁ বাৰু। এইখনে পিংগলেশ্বৰ দেৱালয়। আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে, ইয়াত ধুনীয়া ঠাই হয়। তো এতিয়া গেট বন্ধ আছে, টাইম হোৱা নাই, প্ৰায় 9টা মানত চলিব। এতিয়াতো 5টা মানহে বাজিছে। তো ভিতৰচৰ আপোনালোক দেখুৱাবলৈ কেতিয়াবা ট্ৰাই কৰিম। হয়, ইয়াত ধুনীয়া পুখুৰী এটা আছে, ইয়াত বহুতো ৰাজহাঁহ দেখা পোৱা যায়। তো ভাল লাগে পৰিৱেশটো কিবা এটা। তো এতিয়াতো বন্ধ হৈ আছে, ভিতৰত যাব নোৱাৰিম।